পুলিচ আহিলে ফাইনেলি Así debe ser así. না না হৰগুদাস নাই মই গালে মই আহিছো এটা গাইড উঠাই বলে কওকচোন ঘটনাটো কি হৈছিল ঘটনাটো মানে কি গৰুজনী গৰু তেখেতে তাত এল দিয়ে আমিও এল দিওঁ আজি বহুদিন ধৰি কিন্তু আজি যে এই ঘটনাটো আমি ভাবিব সম্ভৱ নহয় কিন্তু এতিয়া মই যাই পাইছোঁ আপোনাৰ 3:30 বজাত গৈছোঁ তাৰ মুহূৰ্তত এগৰাকী আই যায় তেখেতৰ লগতে গৈছে লগৰ ওচৰে যাই পেলাই মানে আপোনাৰ মই গৰু তাৰপৰা লৈ আহিলোঁ মানুহজনক মই দেখাইছিলোঁ আগত দেখাব কিন্তু মানুহজন দেখা নাপালোঁ গৰুকেইজনী কিন্তু আছে তাৰপিছত কি হ'ল গৰুকেইজনী মোৰ গৰুকেইজনী লৈ মই ৰাস্তাৰ পৰা মেইন ৰাস্তা গৈ পালোহি পোৱাতে সি এই আইগৰাকী ওচৰৰ আইগৰাকী মানে চিঞৰি আহিছে ট্ৰেইন ৰাস্তাৰ পৰা যে লোৱা এনেকৈ বৰ ভিনি কি হ'ল আছিল এনেকৈ যেতিয়া ক'লে মই দৌৰি যায় পানীৰ বটল পুখুৰী পাই লৈ গৈছোঁ লৈ পেলাই যাই পাইছিলোঁ যে মানুহজন আৰ্থিঙৰ পৰা আপোনাৰ এই 3 হাতমান আঁতৰত মানুহজন পৰি আছে মোৰ মানে আগতো তেনেকৈ গৰু চাবলৈ মানুহটো শুই থকা অৱস্থাত মানে মই দেখিলোঁ যে মানুহজন শুই আছে তাৰপৰা দেখিলোঁ হাত চাত চালোঁ চোৱাতে মানুহজনৰ একো নাই তাৰপৰা এইফালে হাতখন চাইছে হাতখনৰ মানে চাল ছিগি আছে তাৰপৰা চাল ছিগি থকাৰ পিছতে মানুহ ল'ৰা ছোৱালী ওচৰ চুবুৰীয়া সকলোৱে গ'ল যাই পেলাই আপোনাৰ সকলোৱে ডাঙৰ কৰি মানুহজনক লৈ আহিলোঁ তেনেতে আইতাকে মানে মানুহজন অনাৰ কাৰণে পাছতে নাতিনীয়েকক ক'লে যে ধন তই এই গৰুকেইটা খুলি পেলাই লৈ আহা এনেকৈ বুলি কওঁতে ল'ৰাটো মানে এই আৰ্থিং যিটো আপোনাৰ 4টা পোষ্টৰ যিটো আৰ্থিং মাটিত আছিলে সেই আৰ্থিংডালৰ লগত মানে গৰু খুঁটিটো 3 হাতমান আঁতৰত আছিলে সি খুঁটিটো ধৰোঁতে তাক আৰ্থিংডাল আহি পেলাই তাক মিৰিয়াই ধৰি পেলাই আপোনাৰ ল'ৰাটো পেলাই একদম চিঞৰ পাখৰসকলে তাৰপাছত মই ইয়াত মানুহ এৰি থৈ যাই পেলাই সেই ল'ৰাটোৰ ওচৰলৈ যোৱা লাগে ল'ৰাটো মানে বুবুৰি ওলাই আপোনাৰ পৰি আছে যেতিয়া উপায় নাই পানী আইতাকে পানী দিছে চুবলৈ দিছিলে চুবলৈ নোৱাৰে তাৰপৰা মই নিজে ধৰি সাহ কৰি আৰু পিঠি ছাইডটো জ্বলি গ'ল আৰু এনেকৈ হাতৰ ছাইড গৈছে আৰু এইটো ভৰি এটা এনেকৈ জ্বলিছে তাৰপিছত মই ল'ৰাটোক হাতত ধৰি টানি লৈ আহি পেলাই মই কান্ধত লৈ পেলাই আহি আছোঁ বিদ্যুৎ বিভাগৰ গাফিলতি বিভাগত হৈছে নেকি এইটো হয়তো বিদ্যুৎ বিভাগ কওকচোন এইটো বিদ্যুৎ বিভাগৰ গাফিলতিৰ কাৰণেই হৈছে আৰ্থিং ছিগি আছে তেখেতৰ খবৰ নাইকিয়া 3-4 দিন তেনেকৈয়ে পৰি আছে পাব্লিকেতো নাজানিছে এনেকুৱা যে হৈ আছে বুলি পেলাই গৰু চাব গৈছে সন্ধিয়া মানে গৰু চোৱা আছে আৰ্থিঙত লাগি পেলাই মানে মানুহজনৰ এজনৰ মৃত্যু হৈছে আৰু এজন তাৰমানে চিভিলত লৈ গৈছে অৱস্থা বেয়াই নাতিনীয়েকৰ